বৰপেটা ৰোডত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত উপস্থিত হৈ সুধাকণ্ঠৰ প্ৰতিমূৰ্তিত মাল্যৰ্পণৰ লগতে শ্ৰদ্ধা নিবেদন কৰে অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। সমগ্ৰ দেশৰ লগতে বৰপেটা ৰোডতো উদযাপন কৰা হয় ভাৰতৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী। বৰপেটা ৰোড পৌৰসভাৰ উদ্যোগত বিশ্ব বৰেণ্য শিল্পী সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ উপলক্ষে আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ব্ৰঞ্জৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰাৰ লগতে শ্ৰদ্ধা নিবেদন কৰি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কয় যে ডক্টৰ ভূপেন হাজৰিকা অকল এজন ব্যক্তিয়ে নাছিল, তেওঁ এটা আছিল অনুষ্ঠান। সুধাকণ্ঠই গীতৰ মাজেৰে দেশপ্ৰেম স্বদেশ প্ৰেমৰ বাৰ্তা প্ৰদান কৰিছিল। তেখেতৰ প্ৰতিটো গীতৰ মাজতে লুকাই আছে বিশেষ অৰ্থ। সুধাকণ্ঠৰ প্ৰতিমূৰ্তি স্থাপন কৰা এই ময়দানখনতে অনুষ্ঠিত হোৱা অনুষ্ঠানত সুধাকণ্ঠই অংশগ্ৰহণ কৰিছিল আৰু সেই সময়ত উক্ত অনুষ্ঠানৰ সৈতে জড়িত আছিল বুলি মন্ত্ৰী ৰঞ্জিত দাসে উল্লেখ কৰে। সুধাকণ্ঠ ডক্টৰ হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মন্ত্ৰী ৰঞ্জিত দাসৰ লগতে পৌৰপতি ৰাজেশ চৰকাৰৰ পৌৰসভাৰ কাৰ্যবাহী বিষয়া প্ৰিয়ংকু বৰুৱাৰ লগতে বিজেপি বৰপেটা ৰোড নগৰ মণ্ডলৰ সভাপতি পৰমানন্দ ৰয়ৰ সহ পৌৰসভাৰ ৱাৰ্ড সদস্যই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। বৰপেটা ৰোডৰ পৰা সুজন আৰ্য ৰিপৰ্ট এণ্ড টাইম। আজি অসম চৰকাৰৰ লগতে সমগ্ৰ অসমবাসী ৰাইজে বিভিন্ন প্ৰান্তত চৰকাৰীভাৱে হওক বা বেচৰকাৰীভাৱে হওক বা নিজাববীয়াকৈ হওক বিভিন্ন দল সংগঠনে আমাৰ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ শতবৰ্ষ জন্মতিথি উপলক্ষে সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু এইটোৰ লগত বৰপেটা পৌৰসভায়ো আজি শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী আয়োজন কৰিছিলে। বৰপেটা ৰোড সাহিত্য সভাৰ উদ্যোগত নিৰ্মিত আৰু সেই সময়ত মই বিধায়ক হৈ থাকোঁতে মোৰ আৰ্থিক সাহায্যত নিৰ্মিত এই সুধাকণ্ঠৰ যি ব্ৰঞ্জৰ প্ৰতিমূৰ্তি, এই প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছিলে আৰু এই শতবৰ্ষৰ দিনাখনে আমি সমগ্ৰ বৰপেটাবাসী ৰাইজৰ লগতে সমগ্ৰ অসমবাসী ৰাইজে তেওঁলোক আমি শ্ৰদ্ধা যাচিছোঁ। ডক্টৰ ভূপেন হাজৰিকা দেৱে এইখন ফিল্ডতে আহি তেখেতে আনকি অনুষ্ঠানো কৰিছিলে আৰু সেই সময়ত মই সেই অনুষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থকা এগৰাকী ব্যক্তি আছিলোঁ আৰু তেখেতৰ সেই সময়ত আমি গীত শুনিছিলোঁ, গান শুনিছিলোঁ মনোৰঞ্জনৰ বাবে। পৰৱৰ্তী সময়ত যে দেখিলোঁ তেওঁৰ প্ৰতিটো গীতৰ প্ৰতিটো কলিত বাৰ্তা তাত লুকাই আছে আৰু সেই বাৰ্তাসমূহ আমি যদি বিশ্লেষণ কৰোঁ বা আমি যদি অন্বেষণ কৰোঁ তেতিয়া তাত স্বদেশ প্ৰেমকে আদি কৰি দেশ প্ৰেমকে জাতি প্ৰেমকে আদি কৰি বিভিন্ন ধৰণৰ বাৰ্তা লুকাই আছে। ডক্টৰ ভূপেন হাজৰিকা দেৱ অকল এটা ব্যক্তি নহয়, তেওঁ এটা অনুষ্ঠান আছিলে আৰু অকল তেওঁ যে অসমৰ সন্তান তেনেকুৱা নহয়, তেওঁ বিশ্বৰ এগৰাকী সন্তান আৰু সেইকাৰণে তেখেতে মানৱতা যি তেওঁৰ ৰূপ, সেই ৰূপটো বিভিন্ন গীতেৰে তেওঁ প্ৰকাশ পাইছিলে। কাৰণ তেখেতে কৈছিলে যে গংগা আমাৰ মা, পদ্মা আমাৰ মা, অৰ্থাৎ বোৱতী নৈ গংগা ভাৰতবৰ্ষৰ আৰু পদ্মা বুলি ক'লে আমি জানো যে বাংলাদেশৰ এখন বোৱতী নৈ। গতিকে তেখেতে যে ভাৰতবৰ্ষই হওক বা বাংলাদেশেই হওক বা ঠিক তেনেকুৱাকৈ অকল অসম বন্দনাই কৰা নাই, তেখেতে কলিকতাত যি সংগীতৰ যি চৰ্চা কৰিছিলে, পৰৱৰ্তী সময়ত মুম্বাইত যি চৰ্চা কৰিছিলে আৰু সেই চৰ্চাৰ পৰা গম পোৱা যায় যে তেখেতৰ গীতত ভাৰত বন্দনা তেখেতে উল্লেখ কৰিছিলে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যেনেকুৱাকৈ ধন্য ধন্য কলিকালত ধন্য ধন্য নৰতনু ভাল জনমে লভিলোঁ ভাৰতে বৰিশে, ঠিক তেনেকুৱাকৈ ভাৰতবৰ্ষক লৈ আই ভাৰতীক লৈ পেলাইও তেখেতে বিভিন্ন ধৰণৰ গীতৰ জৰিয়তে ৰাষ্ট্ৰপ্ৰেমৰ কথা কৈ থৈ গৈছিলে, অসম তথা অসমীয়া প্ৰেমৰ কথা কৈ থৈ গৈছিলে। এইগৰাকী কালজয়ী ব্যক্তিক আজি আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু তেখেতৰ আত্মাই নিশ্চিত ওপৰত বৈকুণ্ঠতে স্থান কৰি আছে, তেওঁ বাস কৰি আছে।